তো বান্ধৱীসকল আপোনালোকৰ 12 নং কিস্তিৰ ধন PM কিষাণৰ আজি লাভ কৰিব। তো সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। প্ৰথমতে আপোনালোকে pmkishan.government.in লিখি আপোনালোকে ক্ৰম ব্ৰাউজাৰটোত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ঠিক আছে। এতিয়া চাওক, অৰ্ণবিল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 12 ইনষ্টলমেণ্ট আণ্ডাৰ PM কিষাণ অন 17 অক্টোবৰ 2022 এট 11 AM। তাৰমানে 11টা বজাত আপোনালোকৰ 17 অক্টোবৰৰ PM কিষাণৰ ধন লাভ কৰিব। তো কেনেকৈ চেক কৰিব, তো এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম। তো বলক চাব। তো বন্ধু বান্ধৱীসকল আপোনালোকে পেজটো চিম্পলি অলপ স্ক্ৰল ডাউন কৰিব। এতিয়া নতুন আপডেট হৈ আহিছে অলৰেডি। তো চাব পাৰিছে এতিয়া ইণ্টাৰফেচটো বেলেগ ধৰণৰ আহিছে। আগতে আপডেট হোৱাৰ আগত বেলেগ আছিলে, আজিকালি অলপ বেলেগ ধৰণে আহিছে, ঠিক আছে। তো আপোনালোকে চাব, ইয়াতে চব ধৰণৰ আপডেটত লিখা আছে আপোনালোকে PM কিষাণৰ 12 ইনষ্টলমেণ্ট কেনেকৈ পাব। তো ইয়াত প্ৰথমতে আপোনালোকে ডেস্কটপ ছেট কৰি ল'ব। তাৰপিছত লোৱাৰ পাছত আকৌ চিম্পলি অলপ দেৰি স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক বেনিফিচিয়াৰী ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট দুটা অপশ্যন আছে। তো আপোনালোকে কি কৰিব, যদি বেনিফিচিয়াৰী ষ্টেটাছ চাব বিচাৰিছে, বেনিফিচিয়াৰী ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। তো ইয়াত চাওক এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো ৰেজিষ্টাৰ নাম্বাৰ আৰু এইফালে নাম্বাৰ আৰু এই কেপচা কোডটো মাৰি গেট ডাটাৰ ওপৰত ক্লিক কৰিব লাগিব। অথবা আপোনালোকে এই ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰি ইয়াত মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰৰ ওপৰত ক্লিক কৰিব। তো 2 নম্বৰটোত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো ছাইডত লেফ্টত আপোনালোকে মোবাইল নাম্বাৰটো দি ইয়াত কেপচা কোডটো মাৰি গেট ডাটাৰ ওপৰত ক্লিক কৰিব। তো আপোনালোকৰ নিজৰ ডাটাটো আহি যাব। আপোনালোকৰ 12 কিস্তি কেনেকৈ লাভ কৰিব পাৰিব নে নাই, বা আগৰ 11 কিস্তি কেতিয়া লাভ কৰিলে, গোটেইখিনি সমূহ তথ্য আহি যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ সুবিধাৰ কাৰণে মই আৰু এটা দেখাই দিছোঁ। ইয়াতে বেনিফিচিয়াৰী লিষ্ট, ইয়াৰ ওপৰত আপোনালোকে এবাৰ ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চাওক, প্ৰথমত আছে ষ্টেট। আপোনালোকে ষ্টেট ক'ৰ, আছাম হয়, গতিকে মই আছাম দিছোঁ। ডিষ্ট্ৰিক্ট, আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে নিজে ছিলেক্ট কৰি ল'ব। মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয়, মই গোৱালপাৰা দিছোঁ। তো ইয়াতে চাব পাৰিছে আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে নিজে ছিলেক্ট কৰি ল'ব। আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে নিজে গম পাই চাগে, তো সেইটো চাব ডিষ্ট্ৰিক্টটো দি দিব। তাৰপাছত আপোনালোকৰ ব্লক ক'ত হয়, ব্লকটো দি দিব, ঠিক আছে। আপোনালোকে গম পাই যাব, এনেকৈ দিব লাগিব। নতুন আপডেট হৈ আহিছে, এনেকৈ ছেম ছিষ্টেমতে হ'ব। আৰু আপোনালোকৰ ভিলেজটো ক'ত হয়, ভিলেজটো দি দিব, ঠিক আছে। তো ভিলেজটো দিয়াৰ পাছত এই গেট ডাটা যে আছে ইয়াৰ ওপৰত ক্লিক কৰিব। ৰ'ব, মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাব পাৰিছে যাৰ যোনটো ভিলেজ হয়, ষ্টেট মানে ডিষ্ট্ৰিক্ট হয়, আপোনালোকে ছিলেক্ট কৰি ল'ব। তো মই দিয়াৰ পাছত গেট ডাটাৰ ওপৰত এবাৰ ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পাছত চাওক, আমাৰ সন্মুখত এনেকুৱা এটা পেজ আহিলে, চিৰিয়েল বাই চিৰিয়েল নাম আহিলে। যিমানখিনি মানুহ কৰিছে আমাৰ এইটো ডিষ্ট্ৰিক্টৰ মানে ব্লকৰ যোনটো আমালোকৰ পঞ্চায়তৰ ইমানখিনি মানুহ কৰিছে চব আহি যাব। তো আপোনালোকে নেক্সট কৰি চাব পাৰিব আপোনালোকৰ নামৰ প্ৰথম ৰাইটিংটো কি আছে, যেনিবা A আছে, B আছে, C আছে, কোনটো হয়। তো আপোনালোকে সেইটো অনুযায়ী এবাৰ স্ক্ৰল ডাউন কৰিব বা ডাউন কৰি নেক্সট কৰি চাব পাৰিব। আৰু এই ধৰণৰ কৰি আপোনালোকৰ নামটো উলিয়াব পাৰিব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি PM কিষাণৰ 12 কিস্তিৰ ধন লাভ কৰিব 11টা বজাত। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে।